নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো তেনেকৈ লাইক কৰি দিওঁ তেন্তে আহক দৰ্শকসকল আৰম্ভ কৰোঁ আজি সন্ধিয়াৰ খবৰকেইটা আজি সন্ধিয়াৰ ব্ৰেকিং নিউজ নাৰকীয়া ঘটনা চলন্ত বাহনত নাবালিকাক দলবদ্ধ দৰ্শন কৰা হৈছে আজিৰ বিগ ব্ৰেকিং নিউজটো হৈছে সন্ধিয়া নাৰকীয়া ঘটনা সংঘটিত হৈছে চলন্ত বাহনত নাবালিকাক দলবদ্ধভাৱে দৰ্শন কৰা হৈছে নাৰকীয় ঘটনা চলন্ত বাহনত নাবালিকাক দলবদ্ধ দৰ্শন দেশৰ ৰাজনীতি চহৰ দিল্লীত এক নাৰকীয় ঘটনা সংঘটিত হৈছে দিল্লীত চলন্ত গাড়ীত নাবালিকাক দলবদ্ধভাৱে দৰ্শনৰ ঘটনা পোহৰলৈ আহিছে দিল্লীত চলন্ত গাড়ীৰ ভিতৰতে নাবালিকাক দলবদ্ধভাৱে দৰ্শন কৰা ঘটনা বৰ্তমান অৱস্থাত পোহৰলৈ আহি পৰিছে জানিবলৈ পোৱা মতে ভুক্তভোগী যুৱতীগৰাকীয়েও 6 জুলাইত তেওঁৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ গৈছিল আৰু জানিব পৰা মতে 6 জুলাইত এই ভুক্তভোগীজনৰ তাত এই মহিলাজনৰ তাত ছোৱালীজন তাইৰ এজন বান্ধৱীৰ ঘৰত ফুৰিবলৈ গৈছিল যেতিয়া যুৱতীগৰাকী ৰাতি ঘূৰি আহিছিল বসন্ত বিহাৰ বজাৰৰ ওচৰত দুজন যুৱকক দেখিছিল আৰু ঘূৰি অহাৰ সময়তে বসন্ত বিহাৰ বজাৰত দুজন যুৱকক দেখা পাইছিল সেই ছোৱালীজনীয়ে আৰু যুৱক দুজনে খোজ কাঢ়িবলৈ যোৱাৰ অজুহাতত যুৱতীগৰাকীক ঘৰলৈ লৈ গৈছিল সেই যুৱক দুজনে খোজ কাঢ়ি ঘৰলৈ যোৱাৰ অজুহাতত ছোৱালীগৰাকীক ঘৰত লৈ গৈছিল ইয়াৰ পিছত যুৱক দুজনৰ ওচৰলৈ এখন ৱেগনাৰ বাহন লৈ আহি আন এজন যুৱক আহে আৰু যুৱক লৈ এই ৱেগনাৰ বাহনখন লৈ অহাৰ পিছতেই ছোৱালীজনীক দলবদ্ধভাৱে দৰ্শন কৰাৰ ঘটনা পোহৰলৈ আহিছে দৰ্শকসকল আজিৰ এইটো হৈছে বিগ ব্ৰেকিং নিউজ এনেধৰণৰ খবৰসমূহ নিতেই চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব